হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল ৰিজন অফ ফেক্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান ফেক্ট, যিকেইটা ফেক্টৰ হয়তো আপোনালোকৰ মনত এদিন নহয় এদিন প্ৰশ্ন উদয় কৰিছে। গতিকে বলক অলপো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 10, ছেকেণ্ড ছেটাৰডে অফিচ কিয় বন্ধ হয়? প্ৰাচীন লোকসকলে যেতিয়া সপ্তাহৰ 7 দিনেই কাম কৰিছিল, তেতিয়া তেওঁলোকে সিদ্ধান্ত লৈছিল যে শনিবাৰে তেওঁলোকে আৰাম কৰিব, ভগৱানৰ পূজা অৰ্চনা কৰিব। তেনেহ'লে আপুনি ভাবিছে চাগে মাহৰ গোটেইকেইটা শনিবাৰ কিয় বন্ধ মনা নহয়? আচলতে শনিবাৰ শব্দটো শনি গ্ৰহৰ লগত মিল আছে। যিহেতু শনি সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ, সেয়েহে প্ৰত্যেক দ্বিতীয় শনিবাৰৰ দিনটো কামৰ পৰা বিৰত থাকিবলৈ অফিচ কাছাৰী বন্ধ মনা হয়। ফেক্ট নম্বৰ 9, ৰবিবাৰে কিয় বন্ধ মনা হয়? আচলতে ইয়াৰ দুটা কাৰণ আছে। যেতিয়া ব্ৰিটিছে ভাৰত শাসন কৰিছিল, তেতিয়া তেওঁলোকে কৰ্মচাৰীসকলক সপ্তাহৰ 7 দিনেই কাম কৰোৱাইছিল। সেয়ে কৰ্মচাৰীসকলে ব্ৰিটিছক দাবী জনাইছিল যে তেওঁলোকে সপ্তাহৰ এদিন কামৰ পৰা বিৰত থাকি আৰাম ল'ব বিচাৰে। সেই মৰ্মে ৰবিবাৰৰ দিনটো বন্ধ মনা হয়। আনহাতে খ্ৰীষ্টানসকলৰ ৰবিবাৰৰ দিনটো পবিত্ৰ দিন, সেয়ে তেওঁলোকে ৰবিবাৰৰ দিনটো বন্ধ মানে। ফেক্ট নম্বৰ 8, আপুনি জানেনে আমি কিয় চুলি আৰু নখ কাটিলে দুখ নাপাওঁ? আচলতে আমাৰ নখ আৰু চুলিত স্নায়ু নাথাকে, সেয়েহে আমি নখ আৰু চুলি কাটিলে দুখ নাপাওঁ। ফেক্ট নম্বৰ 7, লাওখোলাত হাড় আছেনে? লাওখোলাত হাড় আছে, 22ডাল। ফেক্ট নম্বৰ 6, গাখীৰৰ পৰা পানী কিহে পৃথক কৰিব পাৰে? হাঁহে। ফেক্ট নম্বৰ 5, যদি আমাৰ হাতৰ আঙুলি সমান হ'ল হয়, তেতিয়া আমাৰ কি হ'ল হয়? আচলতে যদি আমাৰ হাতৰ আঙুলি সমান হ'ল হয়, তেতিয়া আমি কোনো এটা বস্তু ঠিকমতে তুলি ল'ব নোৱাৰিলোঁ হয়। আনকি আমি ভাত মুঠাও ভালদৰে খাব নোৱাৰিলোঁহেঁতেন। ফেক্ট নম্বৰ 4, টেঙামৌ ক'ত পোৱা যায়? টেঙামৌ ব্ৰাজিলৰ জংঘলত পোৱা যায়। ফেক্ট নম্বৰ 3, আমি সাধাৰণতে ৰাস্তাবোৰত এই দুটা লাইন দেখা পাওঁ। ইয়াৰ অৰ্থ কি আপুনি জানেনে? আচলতে এই লাইনটোৰ অৰ্থ হৈছে, যদি প্ৰয়োজন হয় ড্ৰাইভাৰজনে তেওঁৰ গাড়ীখন ৰাস্তাটোৰ এইটো ছাইডৰ পৰা সেইটো ছাইডলৈ নিব পাৰে। আনহাতে এই লাইনডালৰ অৰ্থ হৈছে গাড়ী মটৰ সেইটো পাৰে পাৰ হৈ যাব নোৱাৰে। ফেক্ট নম্বৰ 2, আমি সাধাৰণতে দেখোঁ যে ক্লিনিং কোম্পানীৰ প্ৰডাক্টৰ এডবোৰত 99.9% বীজাণু নাশ কৰিব পাৰে বুলি কয়, কিন্তু 100% বুলি কেতিয়াও নকয়। ইয়াৰ কাৰণ কি আপুনি জানেনে? আচলতে আইনমতে ক্লিনিং কোম্পানীবোৰে 100% বীজাণু নাশ কৰিব পাৰে বুলি ক'ব নোৱাৰে। ফেক্ট নম্বৰ 1, আপুনি জানেনে 3টা চকু থকা জীৱটোৰ নাম? সেইটো হৈছে টুৱেটাৰা। অৱশেষত ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অনাগত দিনত এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।